নমস্কাৰ, কি খবৰ বন্ধুসকল? আপোনালোকক অনলাইন হেল্থ বিকে চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোত বেল খাই ভাল কৰিব পৰা কেইটামান বেমাৰৰ বাবে কিছুমান শুদ্ধ প্ৰয়োগ দিয়া হৈছে। ভিডিঅ'টো গুৰুত্ব দিব আৰু শেষলৈকে চাই থাকিব। নম্বৰ 1, কেঁচুমৰীয়া বেমাৰৰ কাৰণে। বন্ধুসকল, কেঁচুমৰীয়া বেমাৰৰ কাৰণে দিনে একোটাকৈ পকা বেল নিয়মীয়াকৈ 10 দিনলৈ খালে পুৰণিতকৈও পুৰণি কেঁচুমৰীয়া ৰোগ ভাল হয়। নম্বৰ 2, কোষ্ঠকাঠিন্য বেমাৰৰ কাৰণে। নিয়মীয়াকৈ পকা বেল 15 দিনলৈ দিনে 2 বাৰকৈ খালে কোষ্ঠকাঠিন্য ৰোগ ভাল হয়। নম্বৰ 3, গহনি ডিচেণ্টৰী ৰোগৰ বাবে। গহনি হ'লে পুৰণি বেলৰ খাহৰ লগত দৈ মিহলাই খালে গহনি ৰোগ আৰোগ্য হয়। নম্বৰ 4, হাঁপানি বেমাৰৰ কাৰণে। নিয়মীয়াকৈ পকা বেল পুৰণি মিঠৈৰ লগত খালে এই বেমাৰ লাহে লাহে আৰোগ্য হয়। নম্বৰ 5, উন্মাদ ৰোগ। মগজু স্থিৰতা নাথাকে আৰু ভুল বকে। পকা বেলৰ লগত এনে ক্ষেত্ৰত পুৰণি ঘিউ মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়। সাৱধানতা ৰাখিব, বিড়ি, চিগাৰেট, জ্বলা পোৰা বস্তু নাখাব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। অনলাইন হেল্থ বিকে।